हेलो फ्रेंड्स और या हल टावांगर होटेलत या राति और তেওঁলোকৰ হোটেলত হিদিনাখনে আছিল কিবা এটা প্ৰমোশনৰ কাৰণে পাৰ্টি এটা য'ত আমিও জয়েন কৰিছিলো তাৰে অকনমান দৃশ্যাংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো এয়া চাওক আৰু কেইজন বহুত বন্ধু লগ পালো অসমৰ লগ পালো আৰু বহুত ভাল লাগিলে এয়া চাওক তাৰ লোকেল হয় আৰু এইখিনি খানাখিনি খাই আছো এতিয়া আমি আৰু আনফালে হাজবেণ্ডে অকমান তাত গানো গাইছে গতিকে সেইখিনি অকমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো বহুত ভাল লাগিলে হোটেলখনত যাত্ৰা আৰম্ভ পুৰা ৰেডি কাপোৰ চাপোৰ পিন্ধি বাবু উঠিলে এতিয়া 6:30 5টাতে যোৱা কথা আছিল এওঁলোকে মানে ৰাতিতে কয় 5টাতে যাম বুলি আমি কিন্তু ৰেডিয়ে হওঁ সিহঁতে নহয় এইমাত্ৰ জগাই থৈহে আহিছোঁ আমি পুৰা ৰেডি আৰু সদায় কয় আমাৰ কাৰণে দেৰি হয় বুলি গতিকে আজি পুৰা ৰেডি মই এতিয়া 5:30 মানে বাজিল তো এতিয়া গৈ আছোঁ আৰু আজি কি দেখুৱাওঁ তেনে চাই থাকিব আপোনালোকে ভিডিঅ'বোৰ আৰু শেষত জনাব কেনেকুৱা লাগিল কিমানখিনি দেখুৱাব পাৰিছোঁ তেনেহ'লে ভাল লাগিব ভিডিঅ'বোৰ আপোনালোকে চাই কেনেকুৱাকৈ উপকৃত হৈছে জনাই থাকিব কমেণ্টছতে চাই থাকিব ভিডিঅ'বোৰ এতিয়া ৰেডি গৈ আছোঁ তে তুমি 5টা বুলি কৈছিলা ন এতিয়া 8টা বাজিল আমি 5:30 ৰেডি ন হল মোৰো ৰেডি এই চাওক ছোৱালীতকৈ বেছি ইফালে লেট হল দুজনে কালে দল খোজকঢ়া গুৰুত্ব নাই না পাকিস্তানৰ বৰ্ডাৰ দেৰি ওলাই যাবা শক্তি হোৱা নাই মোৰ যাব মনে নাই গম্বানা চাও কিমান দূৰ দেখাব পাৰিম ভাবলা কি আছে এইটো এটম বমৰ কৈ আছে তে বিৰাট ঠাণ্ডা তাৰিপা নাই আৰু আমি ৰাতিপুৱা দেখা পালে আমি ৰাতিপুৱা চেক আউট কৰিলোঁ টাৱাঙৰ হোটেলৰ পৰা আৰু আজি আমি যাম ডিৰাং আৰু ডিৰাঙত থাকি নেক্সট ডে আমি ঘৰলৈ উভতিম গতিকে এতিয়া ডিৰাঙলৈ যোৱাৰ আগমুহূৰ্তত টাৱাঙৰ কিছুমান বস্তু আমি চাবলৈ চেষ্টা কৰিম প্ৰথমতে আহিছোঁ ইয়া বুদ্ধা ষ্টেচু আৰু এয়া মই বেক পিনৰ পৰা দেখুৱাইছোঁ কাৰণ সন্মুখৰ পৰা এণ্ট্ৰি নাছিলে তো বেক ফালৰ পৰা আমাক এণ্ট্ৰি কৰিব দিলে আগফালে কিবা অকণমান কাম চলি আছিল তেওঁলোকৰ গতিকে প্ৰথমতে বেকফালৰ পৰাই দেখুওৱা হ'ল আৰু বুদ্ধা ষ্টেচুলৈ যোৱাৰ আগমুহূৰ্তত অকণমান চাহ খাই লওক কাৰণ ইমান বেছি ঠাণ্ডা আছিলে একদম মানে হোটেলতো ব্ৰেকফাষ্ট কৰি অহা নাই যেতিয়াকৈ আমি সোনকালে 8টা বজাত ওলাই আহিছোঁ ব্ৰেকফাষ্ট হোৱা নাছিল ব্ৰেকফাষ্ট কৰা নাই আমি হোটেলত আৰু এতিয়া চাহ কাপ নোখোৱাকৈ একদম মানে থাকিব নোৱাৰা আহিছোঁ গতিকে তাৰ ভিতৰতে কেণ্টিন আছে তাত আমি এতিয়া চাহ খাম চাহ খাই আমি বুদ্ধা ষ্টেচু চাবলৈ যাম আৰু অকণমান আপোনালোককো দেখুৱাম তেনেহ'লে চাই যাব ভিডিঅ'টো শেষলৈ আৰু আজি কি দেখাম টাৱাঙৰ পৰা ক'ত থাকোঁ গোটেইখিনি দেখুৱাই গৈ থাকিম আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ আৰু শেষত যদি চাই ভাল পায় তেনেহ'লে প্লিজ লাইক এটা কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ Phone
বুদ্ধা মন্দিৰ চালোঁ ঠাণ্ডা টুপিৰ ওপৰত আৰু লগাই দিছোঁ মানে ইমান ঠাণ্ডা বেছি সময় থাকিব নোৱাৰি আৰু ভিতৰত এণ্ট্ৰি নাই গতিকে চালোঁ চাই মেলি এইটো ওলাই আহিলোঁ এতিয়া গাড়ী লৈ গৈ আছোঁ বহুত ঠাণ্ডা আৰু এইটো হ'ল টেলিভিশ্যন ৰিলিজ চেণ্টাৰ আছিলে য'ত এতিয়া তলা লগা আছে মানে বুদ্ধা ষ্টেচুৰ ভিতৰতে এইটো অফিচটো আছিলে তো এইখিনি অকণমান দেখুৱাই দিলোঁ আপোনালোকক চাৰিওফালৰ পৰা এনেকুৱা কৰি লৈছোঁ মানে মনেষ্ট্ৰীটো পালোঁ মেইন গেটখন দেখুওৱা নহ'ল এবাৰ বেক কৰি দেখুৱাইছোঁ আপোনালোকক কৰি দেখাইছোঁ আমি এতিয়া আহিছোঁ বুদ্ধা ষ্টেচু চোৱাৰ পিছত তাৰে পৰা আমি আহিছোঁ এতিয়া টাৱাং মনেষ্ট্ৰী এইটো ডাঙৰ মনেষ্ট্ৰী হয় টাৱাঙৰ গতিকে এইটো এতিয়া চাবলৈ আহিছোঁ আৰু ইয়াৰ পিছত চাওঁ আৰু কি দেখুৱাব পাৰোঁ আমি ক'ত যাওঁ আৰু এয়া মনেষ্ট্ৰী এইটো খুব ধুনীয়া লাগিলে মনেষ্ট্ৰীটো আৰু এয়া মনেষ্ট্ৰীটোৰ ভিতৰতে চাওকচোন এয়া পূৰা পানী পৰি আছে ভিতৰৰ পৰা কি নাজানো মই ভালদৰে কোনোবাই জানে যদি ক'ব এইটো পানী কিহৰ কাৰণত মন্দিৰ নে কি নাজানো পূৰা ভিতৰৰ পৰা মানে পানী আহি এনেদৰে পৰি আছে গতিকে এইখিনি অকণমান দেখুৱালোঁ আপোনালোকক কি হয় ময়ো নাজানো ভালদৰে আৰু এয়া তেওঁলোকৰ এইটো আৰু এই মনেষ্ট্ৰীটোত স্কুল এখনো আছে গতিকে বহুত ধুনীয়া লাগিলে পৰিৱেশটো মনেষ্ট্ৰীটোৰ আৰু এতিয়া গৈ আছোঁ ওপৰলৈ মানে স্কুলখনো দেখুৱাই দিম আপোনালোকক আৰু বুদ্ধা মন্দিৰো আছে গতিকে গোটেইখিনি আৰু এয়া চাওকচোন এইবোৰ ষ্টুডেণ্ট হয় যিটোকে স্কুল আছে আৰু ষ্টুডেণ্টবোৰ ইমান ঠাণ্ডাত আমি থাকিব পৰা নাই চাওকচোন কিমান টিকলি বাচ্চাও আছে তেওঁলোকে কেনেদৰে কাম কৰি আছে কিমান এক্টিভিটি তেওঁলোকক কিমান ধুনীয়াকৈ ট্ৰেইনিং কৰিছে মানে পূৰা তেওঁলোকে খৰি কঢ়িয়াই আছে তো দেখি বহুত ভাল লাগিল এয়া চাওক আৰু এতিয়া আমি গৈ আছোঁ খুব ধুনীয়া সন্মুখৰ স্কুল আছে এইবোৰ ষ্টুডেণ্টে হ'ব এতিয়া গৈ আছোঁ স্কুলখন চাবলৈ আৰু এইটো হ'ল তেওঁলোকৰ বুদ্ধা মন্দিৰ এইটোত চাকি বন্তি জ্বলাব পাৰি ইয়াতে আৰু এতিয়া আমি ইয়াতে চাকি জ্বলাই সেৱা ল'ম তাৰপিছত আৰু এটা আছে ওপৰত মন্দিৰ বুদ্ধা মন্দিৰ চাওক
আৰু এইখন হৈছে স্কুল মই ক'লোৱে যে আগতে ওপৰত এখন স্কুলো আছে এইখন হ'ল স্কুল কিমান ধুনীয়া আৰু কিমান ডাঙৰ এৰিয়া চাওকচোন বহুত ধুনীয়া লাগিছে স্কুলখন এয়া চাওক এয়া তেওঁলোকৰ ভাষাত লিখা আছে আৰু এইটোৱে হ'ল বুদ্ধা মন্দিৰ আৰু ভিতৰত কিমান ডাঙৰকৈ আছে চাওকচোন এয়া বুদ্ধা আৰু আজিৰ ভিডিঅ'টো শেষত অকণমান ধেমালি দেখুৱাইছোঁ আমাৰ গতিকে সেইখিনি দেখুৱাই ভিডিঅ'টো শেষ কৰিছোঁ আৰু যদি আপোনালোকৰো ভাল লাগিল আজি এই আমাৰ টাৱাং জাৰ্নিটো প্লিজ লাইক এটা কৰিব আৰু এটা দিবলৈ আছে আপোনালোকৰ ওচৰলৈ ভিডিঅ' টাৱাঙৰ শেষ ভিডিঅ' এটা সেইটো দিম অতি সোনকালে আৰু খুব ধুনীয়া পৰিৱেশ সঁচাকৈ বহুত ডাঙৰ এৰিয়াটো বহুত ডাঙৰ খুব ভাল লাগিল আৰু ইয়াতে বহুত সময় থাকিলোঁ ফটো চটো উঠিলোঁ বহুত ভাল লাগিলে আৰু ইয়াৰ পিছত আমি যোৱা কথা আছিলে মাধুৰী লেক চাবলৈ কিন্তু মাধুৰী লেক চাব যোৱা নহ'ল কাৰণ বহুত ৰিক্সি হয় বুলি কৈছে তেওঁলোকে মই আগৰ ব্লগতো কৈছোঁ মানে বহুত স্ন' পৰি আছে গতিকে নিজৰ গাড়ী লৈ তেনেকৈ অকণমান ৰিক্সি হয় আৰু ইমান ৰিক্স লৈ যোৱাটো সম্ভৱ নহয় গতিকে আমি যোৱা নহ'ল কিন্তু বহুত ইচ্ছা আছিলে চোৱাৰ এতিয়া বহুত স্ন' পৰি আছে বুলি কৈছে আৰু চাওকচোন ইয়াত টিকলা টিকলা বাচ্চাবোৰ কি মৰম লগা চাওকচোন তেওঁলোকৰ লগতো আমি ফটো চটো উঠিছোঁ এইবোৰ চাওক পুৰা কাম কৰি আছে তেওঁলোকে ঠাণ্ডাৰ কোনো অনুভৱে নাই আমি ইমান কাপোৰ পিন্ধো বহুত ঠাণ্ডা ঠাণ্ডা কৰি আছোঁ তেওঁলোকে ইমান এক্টিভ চাওকচোন পুৰা কাম কৰি আছে তো দেখি খুব ভাল লাগিছে নিয়া চাওক কথাও পাতিছে আমাৰ লগত আৰু এতিয়া ওলালোঁ এতিয়া ভাবিছোঁ অকণমান টাৱাং মাৰ্কেটখন মাৰ্কেটত সোমাই আছোঁ কিবা কিবি ল'বৰ কাৰণে পোৱা নাই চাই আছোঁ এতিয়া গৈছে আৰু ইয়াতে মই গাড়ীতে আছোঁ আৰু শ্বপিং কৰা একদম সহজ নহয় টাৱাং বা কোনো ঠাইতে টাৱাঙত একদম মানে বহুত বেছি দাম হয় বস্তুবোৰৰ গতিকে বৰ বিশেষ এটা একো শ্বপিং কৰা নহ'ল অকণমান চালোঁ বহুত বেছি দাম বস্তুবোৰৰ আৰু ইয়াতে এখন আমি হোটেলত চাহ খাব সোমাইছিলোঁ কিন্তু একদম চাহ খোৱা নহ'ল টাৱাঙত মানে ইমান ধুনীয়া গোটেই হোটেলবোৰতে চাফা পাইছোঁ ইমান ক্লিন এইখন হোটেলতে বহুত বেছি লেতেৰা আৰু তেওঁলোকে টয়লেটতো বাচন বৰ্তন ধুইছে তো সেইবোৰ দেখিছোঁ গতিকে ইয়াত একদম খোৱা নহ'ল মানে সঁচাকৈ বহুত ভাল লাগিছিল বাকী যিমানকেইখনত সোমালোঁ বহুত ক্লিন আৰু চাফা আছিলে এইখন হোটেল একদম মানে বেয়া এটা পৰিৱেশ মানে টয়লেটতো বাচন ধোৱা তেওঁলোকৰ ছিষ্টেম আছিলে তো দেখি একদম খাব নোৱাৰিলোঁ ওলাই আহিলোঁ তাৰ পৰা আৰু এতিয়া চাহ তাহ খাই মেলি এতিয়া আকৌ গৈ আছোঁ আৰু আজি যিহেতুকে আমাৰ ডিৰাঙলৈ যাত্ৰা তো এতিয়া আমি গৈ আছোঁ ডিৰাঙলৈ আৰু ডিৰাং যোৱাৰ আগমুহূৰ্তত আকৌ অকণমান এতিয়া স্ন' পাম যিহেতুকে চেলাত আৰু বতৰ ইমান বেছি ডাৱৰীয়া আছিল যে সেইদিনাখন একদম ৰ'দ নাছিলে এয়া এইবোৰ চাওকচোন বান্দৰৰ জাক আৰু একদম বেছি মানে একদমেই ৰ'দ নাছিল সেইদিনাখনে আৰু চেলাত আৰু সেইদিনাখন বহুত বেছিয়ে বৰফ পৰিছিল
দেখুৱাইছোঁ আপোনালোকক আৰু একেবাৰে লগ পাম একদম ডিৰাঙত আমি হোমষ্টে এটাত থাকিলোঁ আৰু সেই হোমষ্টেটোৰ ভিউ মই আপোনালোকক নেক্সট ব্লগত দেখুৱাম বহুত ধুনীয়া বহুত ভাল লগা মানে যিমানকেইখন হোটেলত থাকিলোঁ আমি তাৰ ভিতৰত এই হোমষ্টেটোত থাকি বহুত বেছি ভাল লাগিছিল তেওঁলোকৰ ব্যৱহাৰ খাদ্য পাতি মানে ইমান ধুনীয়া লাগিছিলে মানে বহুত টেষ্টি খানা আছিল মছলাযুক্ত নাছিল বেছি খানা বহুত ভাল লগা আছিলে গতিকে নেক্সট ব্লগত মই দেখুৱাম আমি কোনখন হোমষ্টেত আছোঁ আৰু কেনেকুৱা পৰিৱেশ গোটেইখিনি দেখুৱাম বহুত ধুনীয়া লাগিছিল হোমষ্টেটো থাকি আৰু আমি এতিয়া চেলা পাইছোঁ ৰিটাৰ্ণ হওঁতে এতিয়া আমি টাবাঙৰ পৰা ওলালোঁ ওলাই মেইন গেটত একো ফটো উঠিলোঁ Hey, গাড়ি দিব আমি ডিৰাং পাই গ'লোঁ প্ৰায় 7টামান বজাত আমি ডিৰাং পাই গ'লোঁ আৰু ডিৰাঙৰ এতিয়া অকণমান বজাৰ চাবলৈ আহিছোঁ আৰু সঁচাকৈ বহুত দাম হয় বস্তুবোৰ একদম কিনিব নোৱাৰি জাষ্ট চালোঁ অকণমান কিন্তু কিনিম বুলি ভাবিছিলোঁ কিবা কিনা একদম সম্ভৱ নহয় বহুত বেছি দাম যিটো বস্তু মানে 500 টকা তাত মানে 2-3 হাজাৰ এনেকুৱা ধৰণৰ দাম মানে একদম কিনিব নোৱাৰি গতিকে অকণমান চালোঁ গৰম কাপোৰ এইবোৰ আৰু ইয়াতে এতিয়া চাহ খাব সোমাইছোঁ বহুত পিছত মানে এখন হোটেল দেখা পাইছোঁ য'ত এইবোৰ বস্তু আছে মেগী খাই কাৰণ আমনি লাগি গৈছিল গতিকে ইয়াতে মিঠাই চিঠাই এইবোৰ পূৰা আছিলে সেইখন হোটেলত গতিকে ইয়াতে খালোঁ বহুত ভাল লাগিলে বহুত দিনৰ মূৰত আৰু ইয়াতে খাই মেলি শেষত হোটেলত অকণমান ধেমালি দেখুৱাই ভিডিঅ'টো ঘৰুৱা খানা ফাইনেলি আমি এনেকুৱা খানা খাব পাৰিছোঁ মেগী খানা খাইছিলোঁ যদি ইমান মানে ভাল লগা নাছিলে আজি মানে একদম আলু ভাজি উফ দেখিয়ে ভাল লাগি গৈছে জল